সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন। ইয়াৰ পিছতেই টেঙাখাটত চেনিটাইজেশ্যন কৰা হয়। টেঙাখাট আৰক্ষীয়ে ব্যৱসায়িক সন্থাৰ সহযোগত টেঙাখাটৰ দোকান পোহাৰত চেনিটাইজেশ্যন কৰে। টেঙাখাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুল মণি দাসৰ নেতৃত্বত অঞ্চলটোত চেনিটাইজেশ্যন কৰা হয়। আমি জানো যে বিশ্বত সৃষ্টি কৰা কৰোনা যি মহামাৰী সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। সেই যাতে আমি কৰোনা সংক্ৰমণৰ পৰা ৰক্ষা পাব পাৰোঁ, সেইকাৰণে আমি নিজৰ এৰিয়াটো আমি টেঙাখাট আৰক্ষীৰ লগত লোকেল যিবিলাক জনসাধাৰণৰ সহযোগত আজি ইয়াতে চেনিটাইজ কৰিছোঁ আৰু আমি চাফ চিকুণ কৰিছোঁ, যাতে এনেধৰণৰ মহামাৰীয়ে বায়ু প্ৰদূষিত কৰিব নোৱাৰে আৰু আমি যাতে তাৰ পৰা ৰক্ষা পাব পাৰোঁ।